যোনটো বনাব আপোনাৰ নতুনকৈ এইবোৰ টাকচাৰৰ কাম চলি আছে ইয়াতে যিহেতু আপোনাৰ গোটেই চিৰিয়াখানাৰ ভিতৰতো এণ্ড বাহিৰতো আপোনাৰ চলিছে টাকচাৰৰ কাম গোটেই তো গাইজ 2026 চিৰিয়াখানাটো আমাৰ গুৱাহাটী চিৰিয়াখানা কেনেকুৱা লাগে দেখা যায় নে তো আপোনালোক তাৰ আগতে ভিডিঅ' ছাবস্ক্ৰাইব কৰিবা এণ্ড বেল আইকনটো দবাই দিব গাইজ ডাঙৰৰ টিকেট আপোনাৰ দি আছে 33 কৰি কেনে আৰু বাচ্চাৰ টিকেট দি আছে আপোনাৰ 11 টকা কৰি কেনে মানে একচুৱেলি সেইটো যদি কিবা বনাই আছে তে সেইটোৰ কেনে কিবা কাম চলি আছে টাকচাৰবিলাকৰ তে সেইটোকে টিকেট এইটো চাই দি দিছে তো গাইজ আমি ভিতৰত চাম মানে কি আপোনাৰ এনিমেলছ আহিছে কিয় আগতে আপোনাৰ যে মাজত মই আহিছিলোঁ একচুৱেলি তেতিয়া আপোনাৰ দেখিছিলোঁ মানে এনিমেলছবোৰ কম হৈ গৈছে মানে জীৱনবোৰ এতিয়া আমি চাম যে ভিতৰত মানে কি আকৌ নতুন হৈছে আজমিতো আগে গৈ আছে তো ওপৰত চাম আমি কি আছে ভাল লাগি আছে লেকিন তেতিয়ালৈ একো দেখাই পোৱাই নাই সেইটো গাইজ চাওক আপোনাৰ সেইটো টাকচাৰৰ কামবোৰ চলি আছে আপোনাৰ দেখিছেনে এইবোৰতো টাকচাৰৰ কামবিলাক চলি আছে মানে এইটো হ'ল চিৰিয়াখানা নতুন চিৰিয়াখানা যোনটো বনাব আপোনাৰ নতুনকৈ এইবোৰ টাকচাৰৰ কাম চলি আছে ইয়াতে যিহেতু আপোনাৰ গোটেই চিৰিয়াখানাৰ ভিতৰতো এণ্ড বাহিৰতো আপোনাৰ চলিছে টাকচাৰৰ কাম গোটেই আপোনাৰ চলিছে দেখিছেনে আপোনাৰ মানে চিৰিয়াখানাটো একদম মানে কি একদম মানে পুৰা ডেভেলপ কৰিব আপোনাৰ চিৰিয়াখানাটো মানে আগতে যেনেকুৱা আছিল মাজতে কেনেকুৱা আছিল আৰু 2026 আহি গ'ল যিহেতু সেইটোকে পুৰা চেঞ্জ কৰিব হৈ আছে আৰু যিহেতু টাকচাৰৰ কাম চলি আছে এবাৰ চাগে বহুতো বেছি চেঞ্জ হ'ব চাগে যে আমাৰ চিৰিয়াখানাটো আহিব লাগিব চেঞ্জ হ'ব একচুৱেলি মানে কৈ আছে নেকি একদম ব্ৰিজৰ টাইপত বনাব ওপৰৰ পৰা চাব পাৰি ৰাতি 12টাত যেতিয়া আপোনাৰ বন্ধ হ'ব নিশ্চয়কৈ কিবা চেঞ্জ হ'ব লাগে এতিয়া বাৰু চাই আছোঁ এতিয়া কেনেকুৱা আপোনাৰ 2026 চেঞ্জ হৈ আছে অলপ চলপ হ'লে আহোঁ বেছি নহ'লে সেইখিনি কি চেঞ্জ হৈ আছে মানে চিৰিয়াখানা নেদেখাকৈতো যদি ভিডিঅ' ভাল নালাগে ন আমাৰ গুৱাহাটীত ফেমাছ হয় তো সেইটো কাৰণে চিৰিয়াখানা আজি দেখাম আৰু পুৰা গোটেইখিনি দেখাম কি নতুন কাম হৈ আছে আৰু প্লাছ মানে খোজকাঢ়িব বহুত লাগে ন তো সেইটোৰ কাৰণে আপোনাৰ মানে ভাগৰ লাগি গৈ আছে মানে ওপৰ চাইডৰ পৰা আমি তলৰ চাইডৰ পৰা আহিলোঁ আৰু সিহঁতে আহি আছে লাহে লাহে আৰু আজমি দৌৰি কৰি আছে আৰু এইটো ফালে আপোনাৰ ৰেষ্টুৰেণ্ট খুলিছে মানুহ সৰু খাই আছে কিন্তু ইয়াৰ ভিতৰত যদি খাই নহয় এটা কথা বহুত হেৰি মানে কি মানে দামবোৰ অলপ মানে ডিফাৰেঞ্চ হয় মানে যেনেকৈ বাহিৰত খালে মানে অলপ কম হয় আৰু ভিতৰত খালে দামবোৰ অলপ ডিফাৰেঞ্চ টাইপ হয় মানে আপোনালোকে এনেকুৱা লাগেনে হয় কি নহয় কিন্তু মোৰ মতে লাগে দেই আপোনালোকৰ মতে যদি লাগে তেনেহ'লে গাইজ আপোনালোকে মোক কমেণ্টত জনাব এইটো কথা সঁচা হয় কি নহয় আচ্ছা মানে যি একচুৱেলি গৰম পৰি আছে অলপ মানে সেইটো কাৰণে জলহস্তী শুই গৈছে সেইটো চাইডত শুই আছে দেখা নাই মানে গোটেই গ্ৰাউণ্ডত আপোনাৰ এটাই জলহস্তী আছে তো সেইটো কাৰণে চাইডত শুই আছে গছৰ সেইটো চাইডে সেইটো কাৰণে চাগে আপোনালোকে ভিডিঅ'ত দেখা নাপাব মই এতিয়া ভিডিঅ' কৰি কিনে দেখা নাই আপোনালোকে ভিডিঅ'ত কি দেখা পাব ইয়াতে আছে নাহৰ ফুটিকা বাঘ কিবা আছে মানে পিঞ্জিৰা দেখিছে মানে কিবা আছে বাছ দৌৰ মাৰিছে সেইটো এটা হ'ল নাহৰ ফুটিকা বাঘ আৰু এটা সেইটো ওপৰত শুই আছে মানে দুপৰীয়া টাইমটো সেইটো কাৰণে শুই আছে সিহঁতে কি হৈ গ'লে আহি যাব নেকি হা কি হয় আজমিৰ ওচৰত আহি যা কি চালোঁ এতিয়ালৈকে আমি এতিয়া নাহৰ ফুটিকা বাঘ চালোঁ ওপৰত হয় ন হৰিণ চালোঁ আকৌ জলহস্তীও চালোঁ এতিয়া আৰু ভিতৰত আৰু কি আছে সেইটোও চাম যিহেতু 3টা বস্তু আমি চালোঁ 3টা আছে চিৰিয়াখানাত এতিয়া আৰু ভিতৰত আৰু দেখা আছে ইয়াত চাইনবোৰ্ডত লিখা আছে সিংহও আছে লায়ন দেখা নাই পেলাই সেইটো মোক লাগে লায়ন আহি যাব আমিতো গৈ আছোঁ এতিয়া লায়ন আহি যাব আমি এইটো হ'ল মোৰ দাদা যিহেতু চেল্ফি লৈছে যিহেতু আপোনাৰ নতুন আপোনাৰ আইফোন লৈ লৈছে প্ৰ' কি আছে এইটো আইফোনটোৰ নাম কি আছিল হা 70 Pro Max হৈছে আইফোনৰ একেবাৰে সেইটো কাৰণে চেল্ফি লৈ আছে বহি কিনে অলপ খোজকাঢ়িলে তাৰমানে ভাগৰ লাগি যায় সেইকাৰণে গাইজ ইয়াতে আপোনাৰ কিবা বস্তু পায় কি নাপায় কিন্তু ইয়াত বান্দৰ আপোনালোকে নিশ্চয় পাই যাব বান্দৰ মানে এটা এভেইলেবল আছে যিহেতু কোনোবা যদি বান্দৰ চাব কাৰণে মন যায় চিৰিয়াখানা নিশ্চয় আহিব বান্দৰ এভেইলেবল আছে এই তাত আপোনাৰ লায়ন আছে লায়ন চাইনবোৰ্ডত লিখা আছে লায়ন মানে সিংহ আছে আজমি সিংহ আহি গ'ল সিংহ ইয়াতে চিৰি উঠি যাব লাগিব এক্সুৱেলি কি নাই গাইছ আপোনাৰ মানে ওচৰত গ'লে মানে একদম গোন্ধ এটা পাই পাৰে মানে গম নাপাওঁ কিয় কিন্তু এটা স্পিৰিট এটা আছে চাবি আমি সিংহ আছে সিংহটো দেখা পাইছোঁ একচুৱেলি এটা সিংহ ক'ত দেখিছোঁ সিংহ সেই গছটো সিংহ আমি চাই ললো লায়ন আমাৰ যোনটো টাৰ্গেট আছিল তো হৈ গ'ল আমাৰ টাৰ্গেটটো লায়ন চাবৰ টাৰ্গেট এতিয়া আমাৰ হোৱাইট টাইগাৰ চাবলৈ মন যায় আছে সেইটো টাৰ্গেট কৰিব নাই নেকি চাইনবোৰ্ড মাৰা আছে চাই লওঁ কিবা আছে নেকি আহিছোঁ এতিয়া গাইছ টিকেটটো কাটিছোঁ এতিয়া চাই লওঁ আৰু কি আছে যিহেতু আৰু এই ছোৱালীজনী মোক বাৰে কেতিয়াবা চাই আছে কি কিবা ক'ব বিচাৰিছা একো ক'ব বিচাৰা নাই বাছ চাই থাকে মানে তো গাইছ এইটো চাইডে গ'লে আপোনাৰ অকল ভিউ পইণ্ট আছে যিহেতু ইয়াতে লিখা আছে ভিউ পইণ্ট বুলি কেনে আগত লিখা আছে আপোনাৰ এইটো চাই লওক ইয়াত লিখা আছে আপোনাৰ ভিউ পইণ্ট আছে এইটো চাইডে মানে এইপিনি চাগে আৰু একো নাই এইপিনি অকল ভিউ পইণ্ট আছে ইয়াত লিখাই আছে এইটো চাইডে এইটো চাইডে আৰু কিবা আছে বাৰু এইটো চাইডে আমি দেখাই দি আছোঁ এই চিধা গ'লে আপোনাৰ অকল ভিউ পইণ্ট পাই যাব যিহেতু ইয়াতে বহি আছে অলৰেডি আৰু এইটো চাইডে আপোনাৰ কিবা এটা হ'ব লাগে সেইটো মই দেখাই দিছোঁ আপোনালোকক আজমি কিবা দেখা পাইছা
হা কি দেখা পাইছা অস্ট্রিচ অস্ট্রিচ এইটো অষ্ট্ৰিচ দেখা পাইছা এইটোৱে আছিলে এইফালে সেইটো চাইডে এইটো গৈ আছে হাই হেল্ল' আজমিক হেল্ল' কৈ দিয়া অষ্ট্ৰিচ এইটো হেল্ল' আজমি হেল্ল' কৈ আছে আপোনাৰ হাইনা শিয়াল আৰু হাইনা বলক আমি এইটো চাইডে চাওঁ আপুনি শিয়াল আৰু হাইনা আছে একচুৱেলি বনাব লাগিছিল চিৰিয়াখানাটো সেইটো কাৰণে বনাই আছে বেষ্ট কৰিছে কিয় কি আপোনাৰ চিৰিয়াখানাটো অলপ ডেভেলপ হ'ব লাগে আমাৰ গুৱাহাটী চিৰিয়াখানা যিহেতু আপোনাৰ বাহিৰৰ চিৰিয়াখানা আপোনাৰ বহুত ধুনীয়া হয় ন তে আমাৰ গুৱাহাটীখনত যিহেতু আপোনাৰ ধুনীয়া হ'বই লাগে চিৰিয়াখানা তে সেইটোকে ডেভেলপ কৰিছে বৰ ভাল কাম কৰিছে এইটো আজমিৰ হাইনা বিচাৰি আছে আজমিৰ ক'ত আছে শিয়াল আৰু হাইনা শিয়ালটো শুই আছে সেইটো মানে দুপৰীয়া সময়ত চবেই মানে শুয়ে আছে মানে মানুহ যেনেকৈ দুপৰীয়া সময়ত শুই নহয় সেনেকুৱা আপোনাৰ শিয়ালবোৰো শুই আছে এনেকৈ শুই থাকক বেকাৰ ডিষ্টাৰ্ব নকৰোঁ আমি যাওঁ বাৰু বাই বাই এইটো ঘৰিয়াল শুইছে মানে যিমান দেখিছোঁ মানে চব মানে জন্তুবোৰ শুয়ে আছে মানে মানে আগত চাই আমি শিয়ালটো শুই আছে বাঘটো শুই আছে এতিয়া এই ঘৰিয়ালটো এইটো আপোনাৰ ঘৰিয়ালটো শুই আছে আণ্টি জাপ মাৰি দিয়ক জাপ মাৰি দিয়ক জাপ মাৰি দিয়ক পাৰিব জাপ মাৰি দিয়ক এই চাওক এণ্ট্ৰি একদম পৰা লৈ আছে একদম মানে হিন্দী চিনেমা বলিউড চিনেমাৰ একশ্যন মুভি জাপ মাৰি দিয়া হৈ গ'ল মজা ভয় লাগিছে চিৰিয়াখানা পুৰা আপোনাৰ পৰা চেঞ্জ হৈ যাব মানে চপাৰ টাকচাৰৰ কামৰা এইবিলাক চলি আছে আপোনাৰ পুৰা চিৰিয়াখানা চেঞ্জ আপোনাৰ গুৱাহাটী চিৰিয়াখানাৰ পৰা চেঞ্জ হৈ যাব ৰাতি 12টা বজালৈ একদম চিৰিয়াখানা খোলা থাকিব একদম চেঞ্জ চাওক চাওক বান্দৰবোৰ কি আইচক্ৰীম খাই আছে বান্দৰে চাওক আজমাইন কিমান বান্দৰ এই বান্দৰৰ পোৱালি এতিয়া বাৰু হ'ব পাৰে আপোনাৰ আমাৰ চিৰিয়াখানাটো যোনটো গুৱাহাটী চিৰিয়াখানাটো অলপ মানে কিছুমানক হ'ব পাৰে যদি মানে 2-3বাৰ আহিছে সিহঁতক মানে অলপ বেয়া লাগিব পাৰে মানে কি আগৰ দৰে সেনেকুৱা নাই চিৰিয়াখানাটো কিন্তু এটা সময়ত যোনটো আপোনাৰ টাকচাৰৰ কাম চলি আছে এটা সময়ত হ'ব আপোনাৰ বহুত ভাল হ'ব আপোনাৰ বনাই আছে সেইটোকে টাকচাৰৰ কাম চলি আছে বৰ ধুনীয়া হ'ব আপোনাৰ যিহেতু আপোনাৰ বহুত ডেভেলপ কৰিছে ভিতৰৰ বাহিৰৰ পৰা ডেভেলপ কৰি দিব একদম চিৰিয়াখানাটো তে সেইটো চাবৰ কাৰণে আপোনাৰ যেতিয়া আপোনাৰ হ'ব পাৰে কমপ্লিট তেতিয়া মই আৰু এটা ভিডিঅ' বনাম সেইটো মানে মই বনাই আছে যিহেতু আপোনাৰ যোগালী কাম কৰি আছে বাৰু এটা সময় হ'ব আমাৰ গুৱাহাটীখনো বহুত ডেভেলপ হৈ আছে অলৰেডি আৰু হৈ যাব ডেভেলপ চিৰিয়াখানাটো কেনেকুৱা লাগিল চাই কেনে গোটেইখিনি মই দেখালোঁ সেইটো চাইডে আপোনাৰ ভিউ পইণ্ট চেয়াৰ দেখালোঁ এইটো চাইডে কি আছে দেখালোঁ আমাৰ মুঠতে মই আপোনাৰ 5টা টোটেল 5টা আপোনাৰ মই দেখিলোঁ মানে সিংহ দেখিলোঁ আমি বাঘ দেখিলোঁ আপোনাৰ আৰু শিয়াল দেখিলোঁ আৰু অষ্ট্ৰিচ দেখিলোঁ আৰু জলহস্তী দেখিলোঁ য়েছ মানে এইকেইটা আমি দেখিলোঁ যদি ভাল লাগিছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এণ্ড বেল আইকনটো দবাই দিব গাইছ তে যিহেতু আপোনাৰ এইবাৰ ভিডিঅ'টো চানডে ভিডিঅ'টো আমাৰ ভাবি আছিলোঁ কিবা স্পেচিয়েল কৰোঁ তে সেইটো কাৰণে চিৰিয়াখানা ইজ বেষ্ট স্পেচিয়েল আমাৰ গুৱাহাটীতে সেইটো কাৰণে মই ইয়াত চিৰিয়াখানাৰ ভিডিঅ' বনাইছোঁ বাকী ছাপৰ্ট কৰিব গাইছ কেনেকুৱা লাগিছে সেইটো জনাব আৰু কিবা যদি চাব মন আছে কিবা সুধিব লগাও আছে তে কমেণ্ট কৰিব কমেণ্টত মই নিশ্চয় জনাই দিম